হেল্ল' বন্ধুসকল, আপোনাক আজি মই ACP কামৰ বিষয়ে অলপ নলেজ দিবলৈ আগবাঢ়িছোঁ। ACP কি হয়, কিয় ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে অলপ ক'ম। আপুনি ফটোত দেখা পাইছে যিটো বস্তু, সেইটোৱে হৈছে তাৰমানে ঘৰৰ যেতিয়া বনায়, ঘৰৰ সন্মুখত মানুহৰ ৰদ বা তেনেকুৱা ধৰণৰ লুকটো অলপ বেয়া হৈ থাকে। ঘৰ হওক বা দোকানেই হওক, বা তেতিয়া কি কৰে মানুহবোৰে সেই ঘৰৰ সৌন্দৰ্যটো বঢ়াই তুলিবৰ কাৰণে বা সন্মুখৰ সেই লুকটো চেঞ্জ কৰিবৰ কাৰণে সন্মুখত এটা ছিট লগাই এলুমিনিয়ামৰ, যিটো বস্তুত পানী পৰিলে বৰষুণ দিলে একো নহয়। সেইটোৱে হৈছে এলুমিনিয়াম কম্প'জিট পেনেল বুলি কয় বা ACP ছিট বুলি কয়। ফটোবোৰ যে আপোনাৰ দেখি আছে, ফটোবোৰত আপোনাৰ তাৰ বিষয়ে আপুনি দেখিলে গম পাইছে। মই কামটো কেনেদৰে কৰা হয় তাৰ বিষয়ে অলপ দেখাইছোঁ। ভিডিঅ' এটা প্লে' কৰিছোঁ, আপুনি চাওক। দেখিছে ছাইডত MI ষ্ট'ৰখন যিটো আপোনাৰ লুক আছে, ঠিক তেনেদৰে এইখন এখন জোতাৰ দোকান হয়। এই দোকানখনৰ ফ্ৰণ্টত সেই তেনেধৰণৰ এটা লুক দিব ওলাইছোঁ আমি। ইয়াত কেনেদৰে কামটো হয় আপুনি চাওক বস্তুটো। ইয়াত আপুনি প্ৰথমে আমি এলুমিনিয়ামৰ টিউবেৰে এইটো ফ্ৰেমিং কৰা হয়। ইয়াত MS-ৰো কিছুমানে কৰে, কিন্তু MS-টো আপোনাৰ কি হৈ যায়, মানে মাইল্ড ষ্টীল, মানে লোহাৰে কৰে কিছুমানে ফ্ৰেমিং। ইয়াত মামৰে খোৱাৰ চান্স থাকে। যিহেতুকে ছিটটো বৰ ৱেইট নাই, সেইটো কাৰণে এলুমিনিয়াম দি কৰিলে বেছি সুবিধা হয়। এনেধৰণৰ ছিট আহে। এনেধৰণৰ ছিটবোৰ আমি এই ওপৰৰ ফ্ৰেমটোত আমি তেনেধৰণে লগাম। ভিডিঅ'টোত আপোনাৰ অলপ দেখাব চেষ্টা কৰিছোঁ। আমি জোখ মাখ কৰিছোঁ তলৰ পৰা ছিটটো কিমান ইঞ্চি থাকে, কিমান ডাঙৰকৈ। ইয়াত প্ৰায় 5 ফুট আছে। সেই 5 ফুট ছিটটো ইয়াত আমি এনেধৰণে কাটি ওপৰত আপোনাৰ লৈ গৈ এইটো ফিটিং কৰা হ'ব। ভিডিঅ'টোত অলপকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে বুজি পাব তেতিয়া। কাৰোবাৰ যদি দোকান আছে, ঘৰ আছে, ঘৰৰ লুকটো যদি কোনোবাই আৰু চেঞ্জ কৰিব বিচাৰে, তেনেহ'লে এনেধৰণে কৰিব পাৰে। চিম্পুল বস্তু। আপোনাৰ প্ৰথমে ফ্ৰেমিং কৰি ল'লে, মিস্ত্ৰীয়ে জোখ মাখ কৰি সেইটো বাহিৰৰ ফালৰ পৰা উঠাই পেলাই আপোনাৰ ভিডিঅ'ত অলপ মই বস্তুটো দেখাই দিম, আপোনালোকে আইডিয়া পাব। আৰু কোনোবাই যদি কৰিব বিচাৰে কৰাবও পাৰে, ঘৰত কৰাব পাৰে। মানুহে ৱাটাৰপ্ৰুফ, কিছুমানে পানী পৰি মানুহৰ ভেঁকুৰ ধৰি যায়, সেই ঘৰৰ বাহিৰৰ লুকটোতো মানুহে তেনেধৰণে ছিট মাৰি দিব পাৰে, যিটো ছিট মাৰিলে পানী পৰিলেও একো নহয়, লুকটো ধুনীয়া হৈ পৰে আৰু বহুত খৰচো নহয়, কম খৰচতে কৰিব পাৰে। চাওক, এনেকৈ মিস্ত্ৰীয়ে জোখ মাখ কৰিলে যিডোখৰ অলাগতিয়াল বৰ্ড, সেইডোখৰ কাটি এনেদৰে এইডাল দি কাটি এৰাই দিয়া হৈছে। সেইডোখৰ বৰ্ড থৈ দিয়া হ'ব এক্সট্ৰাকৈ, ছাইডত আকৌ মাৰিব পৰা যাব। এই ছিটটো একচুৱেলি পূৰা সম্পূৰ্ণ এলুমিনিয়াম নহয়, ইয়াৰ লগত প্লাষ্টিক মিক্স হৈ থাকে, পলিমাৰ প্লাষ্টিক যিটো কয়। সেই প্লাষ্টিক ছিটটোৰ লগত এলুমিনিয়ামৰ ওপৰত লেয়াৰহে দিয়া থাকে। এই ছিটটো আপুনি দেখা পাইছে, এই ছিটটো এতিয়া উঠুৱাইছোঁ এনেধৰণে। ছিটটো উঠুৱাই ইয়াৰ ওপৰত এই যোনটো এলষ্ট্ৰং লিখা আছে, এইটো এটা ব্ৰেণ্ডৰ মানে ব্ৰেণ্ডিঙে হয়। আমি এলষ্ট্ৰঙৰ ইউজ কৰিছোঁ ছিটটো। এই ছিটটো য়েল্ল' কালাৰৰ হয়। এই ছিটটো লাষ্টত কাম শেষ হৈ যোৱাৰ পাছত এইটো আপোনাৰ এই ছিটটো এৰাই দিয়া হ'ব। এতিয়া চাওক, মিস্ত্ৰীয়ে বস্তুটো ফিটিং কৰি আছে। ইয়াত জেনেৰেলি ইয়াত কেইবাটা ধৰণে স্ক্ৰু মাৰি পেলাই এইটো কৰিব পাৰে। ইয়াত আমি জিপছাম স্ক্ৰু ইউজ কৰিছোঁ। কিছুমানে তাত আপোনাৰ বৰিং স্ক্ৰু বুলি এটা কয়, বৰিং স্ক্ৰু মানে জিপছাম স্ক্ৰু। ইয়াত আৰু এটা ধৰণৰ এটা স্ক্ৰু ইউজ কৰে, সেইটো আপোনাৰ এটা ৰিপিট স্ক্ৰু পায়, যিটো গাড়ীৰ আপোনাৰ নম্বৰ প্লেটত লগায়। কিছুমানে সেইটো স্ক্ৰু ইউজ কৰে। কিছুমানে এটা মানে লোহাত মৰা স্ক্ৰু পায়, আগটো আপোনাৰ চেপেটা ধৰণৰ থাকে, সেইটো ইউজ কৰে। তেনেদৰে স্ক্ৰু চাওক। মই আপোনাৰ ভিডিঅ'টো স্কিপ কৰি দিলোঁ অলপমান। এতিয়া প্ৰায় কামটো হৈ উঠিছে। আধা কাম হৈ যোৱা, মানে কামটো কমপ্লিট হোৱাৰ পাছত আপোনাৰ দিছোঁ। প্ৰথম ছিটখিনি লগোৱাৰ পাছত 3টা ছিট তেনেদৰে লগাই ওপৰৰ পেপাৰটো গুচাই দিয়া হ'ল। এতিয়া মাজৰ যিটো গেপ থাকে, বৰ্ডৰ যিটো জইণ্ট, তাত আপোনাৰ ছিলিকন আঠা দি গেপিংটো ভৰাই দিয়া হয়, যাতে লুকটো ধুনীয়া হয় আৰু সেই গেপটো দি পানী বা কিবা লিকেজ সোমাব নোৱাৰে। টেপ মাৰি লোৱা হয়। টেপ মাৰি মাজেদি আপোনাৰ আঠাটো তেনেকৈ দি পেলাই ছিলিকন আঠাটো আপোনাৰ টেপটো এৰাই দিয়া হ'ব। চাওক, আপোনাৰ মিস্ত্ৰীয়ে কৰি আছে কাম। এতিয়া টেপটো লাহেকৈ এৰাই দিম। এৰাই দিয়াৰ পিছত মাজৰ লুকটো চাব। সেই ছাইডত আপোনাৰ যিটো আছে সেইটো অলৰেডি হৈ গ'ল। চাওক, আপোনাৰ এনেকুৱা টেপিং কৰাৰ পিছত সেনেকুৱা হয়। কাম হৈ উঠাৰ পিছত এইটো মানে মই ভিডিঅ' কৰিছোঁ, মাজৰ ভিডিঅ'খিনি কৰা নহ'ল আপোনাৰ। প্ৰায় হৈ গৈছে। এয়া চাওক, আপোনাৰ যোনটো এইটো হয় মাস্কিন টেপ হয়, মাস্কিন টেপটো এতিয়া এৰাই দিয়া হ'ল। আৰু দুই চাইডে এৰাই দিয়াৰ পিছত লুকটো ধুনীয়া হৈ উঠিব। মাজত জাষ্ট এটা লাইনিং এটা আহি যাব। এই লাইনিংটো প্ৰায় এৰাই দিছে, এৰাই দিয়া হ'ল। বা যি কি নহওক, কোনোবাই যদি কৰিব বিচাৰে, আগত মানে দোকানৰ সন্মুখত নেম প্লেট, মানে নাম লগাবৰ কাৰণে, দোকানৰ নামাকৰণ কৰিবৰ কাৰণে মানুহে এই ছিটটো প্ৰায় হৈ উঠিছেগৈ কামটো। চালে আপুনি বুজি পাইছে। আৰু এটা কথা হ'ল কি, ইয়াত মানে ভাৰ এখনতো আপোনাৰ লাগিবই, ঘোঁৰা লাগিব,
সকলো বস্তু লাগিব। ইয়াত ছিটটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। এইটো আমি যোনটো ছিট ইউজ কৰিছোঁ ACP ছিটটো, এইটো এক্সটিৰিয়ৰ গ্ৰেডৰ ছিট হয়। এক্সটিৰিয়ৰ গ্ৰেড মানে ই বাহিৰত ইউজ কৰা ছিট হয়। ই ৰ'দৰ পোহৰত কালাৰটো ফেড হৈ নাযায়। ইণ্টেৰিয়ৰ গ্ৰেডৰ ছিটো আহে, কিছুমানে ইণ্টেৰিয়ৰ গ্ৰেডৰ ছিট ইউজ কৰিব নোৱাৰে, ইণ্টেৰিয়ৰ গ্ৰেডৰ ছিটবোৰ ভিতৰত ইউজ কৰে। এইটো আপোনাৰ ACP এক্সটিৰিয়ৰ গ্ৰেড হয়, এলষ্ট্ৰং ব্ৰেণ্ডৰ ইউজ কৰিছোঁ আপোনাৰ। ঠিকেই, এতিয়া চাওক লুকটো চাওক। অলপ প্ৰথমে লুকটো দেখিছিলে ট্ৰাই হৈ গ'ল। ইয়াত নাম লগাৰ পিছত সম্পূৰ্ণ দোকানখনৰ যিটো লুক এইটো ওলাই পৰিব, ফুটি পৰিব। ঠিক আছে, ভিডিঅ'টো মই প্ৰায় সমাপ্তি কৰিব লৈছোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে। কোনোবাই যদি এনেধৰণৰ কাম কৰিব হয় যোগাযোগ কৰিব পাৰে। আপুনি মোক মেছেজ দিব, মই ৰিপ্লাই দিম।